তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজে ব্লগছ। পুনৰ এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। তো সকলোৱেতো জানেই অসমৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা। আধা অসম চাগে বানৰ কবলতে আছে। আৰু আজি আমাৰ ইয়াৰো অৱস্থা আপোনালোকক দেখাই আছোঁ, যিহেতু ক'তো ফুৰিব যাব পৰা নাই বৰষুণৰ বাবে। আৰু এয়া আমাৰ চাব পাৰে ৰাস্তাটো ওলাই ইয়াতেই পানী, ইয়াৰ পৰা এই পূৰা পানী, এইবোৰ পূৰা পানী। আৰু আজি প্ৰায় 8-9 দিন বৰষুণ দিলে, আৰু আজি কিবা কৈ ৰ'দটো অলপমান ওলাইছে, কিন্তু কি বা হয় নাজানো। আৰু অলপ পিছত বাইকখন লৈ ওলাই যাম, ক'ত ক'ত কি পানী হৈছে ওচৰে ওচৰে, সেইটো আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আৰু মই ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু বেৰন্ত বোলে চকতে আছে, তাকো লৈ যাওঁ। অকলে অকলে ভাল নালাগে মোৰ, তাৰ বাবে তাক লৈ যাওঁ। আৰু আজি বজাৰ বাৰ, তাৰ বাবে অলপ মানুহ চানুহ বেছি আছে ইয়াত। আৰু সি ইয়াতে ক'ৰবাত থকা বুলি কৈছিল, ক'ত বা আছে, ইয়াতে আছে সি। তাকো লৈ যাওঁ, লৈ যাই আপোনালোকক দেখাই আছোঁ। দেখছি লোক যাবি না? আৰু গাইজ, পানী চাব যোৱাৰ আগত তেলটো অলপ ভৰাই লওঁ, কাৰণ গাড়ীত তেল নাই। সদায় মোৰ তেলে নাথাকে, সদায় অলপ অলপকৈ ভৰাই যাব। মই একেলগত ভৰাই পিনি দিওঁ, নহ'লে বহুত ঘূৰা যায়। ইয়াতে তেলটো ভৰাই লওঁ, লৈ পেলাই ইয়াৰ পৰা ওলাই যাম। আৰু পানী চোৱা ফাৰ্ষ্ট আমাৰ ওচৰৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। আমাৰ ওচৰতে বনবাৰী নামেৰে ঠাই এটা আছে, ইয়াতে বহুত পানী হয় প্ৰত্যেক বছৰত। এইবাৰ কি অৱস্থা এবাৰ চাই যাওঁ। যাব পৰাত আছে না নাই অৱস্থা? ডুবি মানুহে লাগছি দেখোন, ডুবুৱে নেকি ক'ৰবাত। ক'ত ৰাস্তা চাস্তা বেয়া আছে যদি। রাস্তা বেয়া আছে নেকি ভাল? বহুত দূৰ হৈছে আকৌ। চালিচাল সোমাই যাব পানী। এই ল'ৰা আগত যাবা ভাল, নৰা নৰা বহি যাম। আৰু আমি বনবাৰীৰ পৰা ওলাই আহিলোঁ, তাত যাব পৰা অৱস্থাতে নাই। গাড়ীৰ একদম চাইলেঞ্চাৰলৈ পানী আহি গৈছে। আৰু এতিয়া কৰৰা ফালে গৈ আছোঁ, কৰৰা পাৰ হৈ চাওঁ আৰু ক'ত যাওঁ। আৰু এই পথাৰবোৰ চাব পাৰে, পানীৰে পূৰা ভৰি গৈছে। কিন্তু পানী উঠিব চাগে, যদি আৰু বৰষুণ দিয়ে পানী পূৰা ৰাস্তাত উঠি যাব। আৰু আজি মেঘখন চাব পাৰে, ইমান ধুনীয়া লাগি আছে আৰু দিয়াৰ বাবে। আমি বিহদিয়া আহি পালোঁ, আৰু মোৰ লেফ্ট ছাইডত আছে বিহদিয়া হস্পিটেল। আৰু ইয়াৰ পৰা অলপ গৈ লেফ্ট ছাইডত ৰাস্তা এটা আছে, ইয়াত কাছকাটা বুলি কয়, বহুত ডাঙৰ ৰাস হয়, হয়তো আপোনালোকে জানে কাছকাটা ৰাস। সেইফালেও বহুত বেছি পানী হয়। এইবাৰ তাত পানী হৈছে নাই গ'লক, এবাৰ আমি চাই আহোঁ। আৰু এয়া চাব পাৰে বিহদিয়া কাছকাটা যোৱা ৰাস্তাত এইবাৰো পূৰা পানী, প্ৰত্যেক বছৰৰ দৰে। মানে ফেষ্টিভেল টাইপ হৈ গৈছে বানপানীটো, প্ৰত্যেক বছৰে আহে। সার আছে কিন্তু পানির, ইয়াতে পড়বে লাগে, মানুষ মারা যাবো। হ্যাঁ, ভাল লাগছে পানি আহিলে পুরো মাছ ধরি গেছে। আৰু এয়া নদীটোৰ অৱস্থা চাব পাৰে, পানী পূৰা ফুল হৈ গৈছে, একদম বুঢ়ামুঢ়ি হৈ গৈছে পানী। আৰু যদি কিবা কাৰণত পানী বেছি হয়, মানে একদম ভয়ানক পৰিস্থিতি হৈ যাব ইয়াত। ইয়াতে বাইকখন ঘূৰাই দিওঁ, ইয়াৰ পৰা আগত নাযাওঁ। আৰু সেইটো চাব পাৰে, তাত ট্ৰাক হয়, এতিয়া পূৰা পানীৰ তলত, পূৰা পানী উঠি গৈছে।
আমি তাৰ পৰা ওলাই আহিলোঁ। বৰ্তমান বগল চক হৈ সাজেৰ ফালে গৈ আছোঁ। সেইফালে বহুত বেছি পানী হয়। এইবাৰ বা কি পৰিস্থিতি এবাৰ চাই আহোঁ। এইটোৱে হ'ল বগল চক। ইয়াৰ পৰা ৰাইট চাইড ল'ব লাগিব আৰু ৰাইট চাইড হৈ ডাইৰেক্ট সাজে, তাৰপিছত দগাঁও, তাৰপিছত দণ্ডিচ চক, তাৰপিছত কলাজল, তেনেকৈ হৈ চাই যাই ওলাই যাব পাৰিম আমি। আৰু ইয়াৰো পথাৰবোৰ পূৰা ফুল হৈ গৈছে। বৰষুণ দিলে পূৰা পানী উঠিব। এই ৰাস্তাটো পূৰা ডুবি যাব। আগতেও গৈছিল এইটো ৰাস্তাটো। আৰু এইটো নদীয়ে পথাৰে পূৰা সমান হৈ গৈছে, চাব পাৰে। নদীৰ পানী নোহোৱা হৈ গৈছে, পূৰা পানী হৈ গৈছে চব। আৰু এয়া আমি হাজেদগৰ চক আহি পালোঁ। আৰু ইয়াৰ পৰা ৰাইট চাইড লৈ আমি ডাইৰেক্ট কলাজল হৈ তেনেকৈ ঘৰত যাব পাৰিম। আৰু বাইদেউৰ ঘৰ ইয়াতে, যিহেতু ভাবিছোঁ যে এবাৰ বাইদেউৰ তাতো সোমাই যাওঁ। পানী চাই আহিলোঁ। বামাৰ ৰাস্তা মাজতে উঠছি, নুঠ নহয়, আছে অলপ। কিয় সামৰি দিছিলে? নহয় ক'ত গেলি? বেদা মামা আহিছি একা। দে গুলি মাৰি দে কেমেৰাটোত, গুলি মাৰি দে। গুলি মাৰি দে। দাদা যাই ৰ যাওঁ দে। কি হৈছে? আৰু গাইছ বাইদেউহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু কলাজল হৈ যাই আছোঁ যিহেতু, এবাৰ মুস্তাফাকো মাতি যাওঁ, কি কৰি আছে তাৰো এবাৰ খবৰ লৈ যাওঁ। ক'ত বা আছে? এটা দি লৈ যাও। ফোন মারলি রিসিভ নকরা। এটা দি এইটো দিছা কি নামনি এনে বানপানী চাব আহিলোঁ। এনে বানপানী চাব আহিলোঁ। কিয়? আৰু মুস্তাফাই পূৰা কাম কৰি আছে, তাৰ বাবে তাক বেছি ডিষ্টাৰ্ব নিদিলোঁ। আৰু এতিয়া গৈ আছোঁ আমি ঘৰলৈ। আৰু পানী চাব পাৰে, কলাজলৰ পানী। ইয়াত প্ৰত্যেক বছৰে পানী হয়। একচুৱেলি ইয়াত পানী হয় মেইন কাৰণটো হ'ল কলাজল নদীটো ওচৰতে আছে আৰু নদীটোত কোনো ধৰণৰ মাথাউৰি নাই, তাৰ বাবে এইটো হ'লে পূৰা পানী হয়। আৰু আপোনালোকে নাভাবিব যে পানী হৈছে ভালেই পাইছোঁ, পূৰা ভিডিঅ' বনাই ঘূৰি ফুৰিছোঁ, তেনেকুৱা নহয়। পানী হ'লেনো কি কৰিম, হোৱা বস্তুটো হৈ থাকিব, প্ৰকৃতিৰ বস্তু। এনেই এবাৰ ওলাই আহিলোঁ আৰু ঘৰত থাকিনো কি কৰিম, তাৰ বাবে ওলাই আহিলোঁ আৰু আপোনালোককো দেখালোঁ আমাৰ ইয়াৰ পৰিস্থিতি।
এইফালে চব সাগৰ হৈ গৈছে আকৌ পানী ধোৱা আছে পানী ধোৱা আছে চেলেং চাপ ডুবাইছে নেকি আৰু আমি এয়া বাইহাটা চাৰিআলি চক পাই গ'লোঁ আৰু ইয়াত মেইন হাইৱে ৰাস্তাৰ অৱস্থা চাওক কেনেকুৱা একদম কিবা ধৰণৰ হৈ গৈছে ৰাস্তাৰ অৱস্থা তো গাইছ আজি ভিডিঅ'টো এইখিনি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু যদি কোনোবা নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন লগত লগ পাম তেতিয়ালৈ বাই বাই